হে এভৰিৱান, ঠাইডোখৰ কেনেকুৱা লাগিছে বাৰু আপোনালোকৰ দেখি? নিশ্চয় ভাল লগা নাইনে? বলক তেন্তে আজি মোৰ লগত আপোনালোককো এই ঠাইডোখৰলৈ লৈ যাওঁ। আজি প্ৰথম ব্লগতে বলক আজি মোৰ লগত ফুৰি আহোঁ। এয়া আমাৰ জাৰ্ণি ষ্টাৰ্ট কৰিছোঁ। আমাৰ লগতে আৰু এটা ফেমিলিৰ লগত গৈছিলোঁ। বলক তেন্তে আজি নামচাই মোৰ লগত ফুৰি আহোঁগৈ অৰুণাচল প্ৰদেশৰ। এয়া চাওক ইমান ধুনীয়া পৰিৱেশ। আৰু এইখন পালোহি আমি অৰুণাচল ইউনিভাৰ্চিটি। ইমান ধুনীয়া, জেগাবিলাকো বিৰাটেই ধুনীয়া। এয়া আমি ফাইনেলি আমাৰ ডেষ্টিনেশ্যন পাই গ'লোহি। আৰু আপোনালোকে দেখিছাগে, কিছুমানে গমেই পাইছে এই জেগাডোখৰ কি হয়। এইডোখৰ আমি পাইছোঁহি নামচাই অৰুণাচল প্ৰদেশৰ টুংটাও ৰিজৰ্ট। এয়া চব ইমান ধুনীয়া জেগা, ঘৰবিলাক, কটেজবিলাক ইমান ধুনীয়া ধুনীয়া। আৰু এইখন এখন ৰেষ্টুৰেণ্ট। আপোনালোকে ইয়াত নিজৰ প্ৰয়োজন অনুসাৰে অৰ্ডাৰ দিব পাৰে। তালৈ যোৱাৰ আগতে অলপ আমি ফটোশ্বুটো কৰি লৈছিলোঁ। আৰু এই কটেজকেইটা, এইকেইটা খেৰৰ যোনকেইটা ঘৰ আছে, সেইকেইটা ঘৰৰ পাছফালে নৈখন আছে আৰু তাত আপোনালোকে সাঁতুৰিব পাৰে। চাওকচোন ভিউবিলাক ইমান ধুনীয়া। এয়া আমি ফটোশ্বুট কৰিলোঁ অলপ কটেজকেইটাৰ সন্মুখত। আৰু ইয়াতে আপোনালোকে বুকিং কৰিব পাৰে। এতিয়া আমি ড্ৰেছ চেঞ্জ কৰি ইয়াত আমি অলপ যিহেতু বহুত গৰম পৰিছিলে, গৰম পৰাৰ বাবে আমি তালৈ টুংটাওলৈ গৈছিলোঁ। চাওকচোন ভিউটো ইমান ধুনীয়া। যথেষ্ট সংখ্যক মানুহ হৈছিল ইয়াত। তাৰপাছতে অলপ আমি ঘূৰি মেলি চাই ফটোশ্বুট কৰি ড্ৰেছ চেঞ্জ কৰি পানীত নামিলোঁ। এনজয় বহুত কৰিলোঁ। পানীখিনি বহুতেই ঠাণ্ডা। আৰু যোনডোখৰ জেগাত নামিবলৈ দিয়া হয় সেইডোখৰ জেগাত বিশেষকৈ বহুত বেছি সোঁত নাই। বহুত বেছি সোঁত থকা জেগাত তেওঁলোকে তাত যাব নিদিয়ে। এয়া চাওকচোন। মোৰ লগতে মোৰ ফ্ৰেণ্ড দেৱযানীও গৈছিল, দেৱযানীহঁতৰ ফেমিলিটো। এয়া আমি অলপ এনজয় কৰিছোঁ। এওঁলোকে নিজৰ নিজৰ ড্ৰিংকছ লৈছে। কিমান ধুনীয়া পৰিৱেশ, ঠাণ্ডা পৰিৱেশ। সকলোৱে নিজৰ মতে এনজয় কৰিব পাৰে। তাত আপোনালোকে বহি বহি অৰ্ডাৰো দিব পাৰে, কি খাওঁ নিজৰ ইচ্ছা। আমি পৰ্ক দাৰ ফ্ৰাই দিছিলোঁ আৰু আপোনাৰ ফ্ৰেঞ্চ ফ্ৰাইজ দিছিলোঁ। তাত বহি লৈ ড্ৰিংকছৰ সৈতে এনজয় কৰিলোঁ অলপ, চফ্ট ড্ৰিংকৰ সৈতে। ইয়াত আমি এনজয় কৰিলোঁ। এনজয় কৰাৰ পাছতে তাত চেঞ্জ হৈ মেলি এতিয়া আমি চপং আইলেণ্ড ৰিজৰ্টলৈ আহিলোঁ। চাওকচোন চপং আইলেণ্ড ৰিজৰ্টৰ ভিউটো বিৰাটেই ধুনীয়া। এইখন ৰিজৰ্টো পাছফালে পানী আছে, নৈ আছে। তাত আপোনালোকেও তাত এনজয় কৰোঁ বুলি ক'লে পাৰিব, খাব পাৰিব। আৰু কটেজ আছে। এইবিলাক যে সৰু সৰু কলপুলি দেখিছে, এইবিলাক কিন্তু খোৱা কলগছ নহয়। এইবিলাক বিৰাট ধুনীয়া গুলপীয়া গুলপীয়া কল লাগে। তাৰপিছতে অলপ আমি ভিউটো এনজয় কৰি তাৰ অলপ ভিউ মোবাইলত কেপচাৰ কৰি ল'লোঁ। তাৰপিছতে এইখন এখন নৈ। ইয়াত আপোনালোকে বহি যি অৰ্ডাৰ দিয়ে তাকে খাব পাৰে। চাওকচোন ভিউটো ইমান ধুনীয়া।
এয়া অলপ এখন জোলনা আছে, তাত অলপ মই সৰু ল'ৰা ছোৱালীৰ দৰেই দেখি এনজয়মেণ্টত ৰ'ব নোৱাৰি অলপ জ্বলিলোঁ তাত। তাৰপিছতে এয়া ভিউটো চাওক চপং আইলেণ্ডৰ, চপং আইলেণ্ড ৰিজৰ্টৰ বহুত ঠাণ্ডা পৰিৱেশটো। তাত তাৰমানে আপুনি ৰিলেক্স কৰিবলৈ যাব পাৰে ধুনীয়াকৈ। তাৰপাছতে আৰু অলপ এনজয় কৰিলোঁ তাত, অলপ দেৱযানীক ভিডিঅ' ল'বলৈ দিলোঁ মই। এই চপং আইলেণ্ড ৰিজৰ্টতে এজোপা গছ দেখিলোঁ চাওকচোন। এয়া কি চিনি পাইছেনে বাৰু? এয়া টুকুৰা চৰাই বাঁহ। আজিকালি অসমত টুকুৰা চৰাই বাঁহ দেখি পাবলৈ নোপোৱা হ'লোঁ। সৰুতেই যি আমি দেখিছিলোঁ, চাওকচোন ইমান অসংখ্য টুকুৰা চৰাই বাঁহ আছে। এই গধূলি হোৱাৰ বাবে চবে চৰাইবিলাকে নিজৰ ঘৰলৈ আহিছে। এইজোপা গছ আপোনালোকে তালৈ চপং আইলেণ্ড ৰিজৰ্টলৈ গ'লে দেখা পাব। তাতে গছজোপাতে অসংখ্য টুকুৰা চৰাই বাঁহ আছে। এতিয়া দূৰৰ পৰা হয়তো আপোনালোকে ধৰিব পৰা নাই, চাওকচোন কিমান ধুনীয়া লাগে ভিউটো ওচৰৰ পৰা চাবলৈ হ'লে। আপুনি তাৰমানে দেখি আপুনি অভিভূত হৈ পৰিব, ইমানেই ধুনীয়া লাগিছে দেখিবলৈ। তাৰ পাছতে চপং আইলেণ্ড ৰিজৰ্টৰ পৰা আহি পাওঁতে আমাৰ গধূলিয়েই হ'ল। গধূলি মানে 7টামান বাজিলে। তাৰ পাছতে আমি অলপ বজাৰ চজাৰ কৰি নামচাই গল্ডেন পাগোডাত সোমালোঁ। গল্ডেন পাগোডাত সোমাই তাৰ পৰিৱেশটো অলপ চালোঁ। তাত যথেষ্ট ঠাণ্ডা পৰিৱেশ হৈ আছিলে আৰু ইয়াত ষ্টুডেণ্টবিলাকে কিবা পঢ়াই আছিলে চাগে, মই বহুত বেছি ভালকৈ নাজানিম। একদম পৰিৱেশটো ঠাণ্ডা হৈ আছিলে। চুপচাপ মনে মনে কেইখনমান ভিডিঅ' কৰিলোঁ চুপচাপকৈ, আৰু কেইখনমান ফটো ক্লিক কৰি অলপ চাই লৈ মেলি তাৰ পৰা আমি উভতিলোঁ। যদি আপোনালোকে মোৰ এই ট্ৰেভেলিং ব্লগটো চাই ভাল পালে, তেনেহ'লে মোৰ এই ভিডিঅ'টো লাইক কমেণ্ট কৰি দিব, আৰু লগতে চেনেলটোলৈ যদি নতুনকৈ আহিছে আপোনালোকে, তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব, যাতে আগলৈও যাতে ভিডিঅ' দিলে মোৰ লগত আপোনালোকে কানেক্ট হৈ থাকিব পাৰে। যদি আপোনালোকে বিচাৰে এই নামচাই জেগাডোখৰলৈ আপোনালোকে যাব পাৰিব, আৰু ইয়াৰ পৰিৱেশটো বিৰাটেই ঠাণ্ডা, বহুত ভাল লাগিব আপোনাৰ প্ৰাকৃতিক পৰিৱেশৰ মাজত থাকি। এয়া গল্ডেন পাগোডাৰ ভিউটো চাওকচোন কিমান ধুনীয়া, একদম ঠাণ্ডা পৰিৱেশ। এতিয়া এই পাগোডাটোলৈ আহিলোঁ। আহাত এয়া চাওকচোন পানীত কিমান ধুনীয়াকৈ প্ৰতিস্ফুটিত হৈছে। এয়া গল্ডেন পাগোডাতে আমাৰ যাত্ৰা শেষ হ'ল আৰু আমি ঘৰলৈ ঘূৰি আহিলোঁ। ইমান দেৰিলৈকে ভিডিঅ'টো চোৱাৰ বাবে আপোনালোকক বহুত বহুত ধন্যবাদ।